হাই গাইজ, আজি বহুত দিনৰ মূৰত আপোনালোকৰ মাজত মই ভ্লগ লৈ আহিছোঁ। মোক বাৰু দেখিবলৈ ভুটনি নিচিনা লাগিছে নেকি? লাগিব পাৰে, কাৰণ মই বহুত দিন হ'ল পাৰ্লাৰ যোৱা নাই, সেইটো কাৰণে লাগিব পাৰে। বাৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই মাৰ ঘৰলৈ যাম আৰু এয়া পেকিং চলি আছে। মাৰ ঘৰলৈ যাম তেতিয়া কি ল'ম, এয়া মাইনাৰ কাপোৰ, এইবোৰ মাইনাৰ কাপোৰ আৰু মোৰ কাপোৰ খুব বেছি নলওঁ, মই দুটামানে কাপোৰ ল'ম। আৰু বাৰু বহুদিন হ'ল যেতিয়া মই ভ্লগটো আৰম্ভ কৰিছোঁ, অহা নাছিলোঁ ভ্লগ, চ' এতিয়া আৰু আহিলোঁ। চ' আপোনালোকৰ খবৰ কেনেকুৱা? খুব আপোনালোকে ভালে আছেনে? কমেণ্ট বক্সত জনাই যাবাচোন। আৰু মোৰ খবৰ ভালে, ময়ো ভালে আছোঁ। আৰু এয়া মাইনা কি কৰি আছে দেখাওঁ। এয়া মাইনা টোপনি আহি আছে। আৰু এয়া মোৰ পাহি, এইবোৰ মাহী বুলি মাতি খুব মৰমীয়াল ছোৱালীজনী। আজি তাইক এৰি যাম, মোৰ মনটো খুব বেয়া লাগি আছে। বাৰু উপায় নাই, বিহু বুলিতো ঘৰত যাবই লাগিব, বিহু বুলি ঘৰত নগ'লে একদমেই ভাল নালাগে। চ' সেইটো কাৰণে ভাবোঁ আপোনালোককো লগত লৈ পেলাই মই ভিডিঅ'টো আৰম্ভ কৰোঁ, এনেকৈ ভাবিলোঁ। আৰু আমি যিহেতু কম দিনৰ কাৰণে যাম, মই কাপোৰখিনি খুব বেছি নলওঁ, অলপমানে ল'ম। বেছি কাপোৰ নালাগে, কাৰণ আমি কম দিনৰ বাবে যাম। এইটো বেগত অলপমান বস্তু লৈ যাম। চ' এয়া মাইনাৰ কাপোৰ 4-5-6 যোৰমান আছে আৰু ঘৰত আছে, সেইখিনিৰে হৈ যাব। তাৰপাছত এইযোৰ পিন্ধি যাব তাই, এইযোৰ ড্ৰেছ পিন্ধি যাব আৰু পিন্ধাই চিন্ধাই দেখাম। তাৰপাছত এইখিনি সোমাই লওঁ, কাৰণ মোৰ ড্ৰেছ মই বেছি নলওঁ, কাৰণ যিহেতু মোৰ ড্ৰেছ তাত আছেই। ভণ্টিও পিন্ধিব পাৰোঁ, বা আহি আছে, বাৰো পিন্ধিব পাৰোঁ। হাই কৈ দে, এনেকৈ পিন্ধিব পাৰোঁ। মোৰ ড্ৰেছ মই বেছি নলওঁ। তাৰপাছত এয়া ফাৰ্ষ্ট টাইম মোৰ বাচন ধুবলৈ আছে। এই বাচন চাচন ধুই পেলাই একদম চাফা কৰিব লাগিব। তাৰপাছত আজি মই ভাত বেছিকৈ বনালোঁ, অলপ ভাত ৰৈ যাব। আৰু এয়া কণী থৈ দিছোঁ, এয়া ভাজি, মানে মাইনাই খাব লাগিব। উঠি পেলাই তাইক ভাত চাত খুৱাই পেলাই মই শুৱাই থৈছোঁ, কিন্তু তাই এতিয়া উঠিব যেতিয়া, তাইক অলপ খুৱাইছে। একদম মোক দেউতা আহিব দিবলৈ, চাই থাককচোন। এতিয়া মই ধুই আছোঁ বাচন, ধুইলোঁ। তাৰপাছত আপোনালোকক আৰু লগ পাম। আৰু এয়া পাহি পিছত কথা কৈছে, তাই ভাল লাগিছে হ'বলা। চ' এনেকৈ আৰু বাচন, আজি বিহুত ঘৰত যাম, ইমান ভাল লাগিছে মনটো, কি ক'ম মানে, আৰু বহুত ভাল লাগিছে। বাচন চাচন ধুই পেলাই মই আজৰি হৈ লওঁ। তাৰপাছত পেকিংখিনিতো ল'লে, কাপোৰখিনি ল'লোঁ, মাইনাৰ বডি লোচন চচন লৈ লওঁ। আৰু চবচে আৰু এটা মন কৰিবলগীয়া কথা যে আমি যিবিলাক আমি জাবৰ, পেলাওঁ, জাবৰখিনি আমি পেলাবলৈ কেতিয়াও পাহৰিব নালাগে, নহ'লে পোক হৈ যায় আৰু বহুত গন্ধ হৈ যায়। মই কিন্তু এইটো পাহৰা স্বভাৱটো মোৰ খুবেই আছে, মই খুব পাহৰোঁ। বাৰু আপোনালোকে পাৰে নে ক'বচোন। আৰু এতিয়া বাচন ধুই আছোঁ, ধুই মেলি এয়া পাহি পিছত মোৰ পিছে এনে দৌৰি আছে, আৰু মাইনাটো শুইয়ে আছে। চাই থাকোঁ ভিডিঅ'টো, এনো হ'বহি আৰু বেছি টাইম নাই, অলপমান ৰখচোন, পিছত লগ পাই আছোঁ। আৰু বাচনখিনি ধুই লওক। আৰু চোৱা, মই বাচন ধুই আছিলোঁ, তেতিয়া মাইনা উঠি গ'ল। আৰু এয়া উঠি পেলাই এনেকৈ আছে, এয়া দেখিছে দে। হাই বেবি, তাই উঠি গ'ল। আৰু এয়া পাহি, তাই উঠিছে যে সেইটো কাৰণে খুচিত পাই এনেকৈ বহি আছে আৰু ক'বে যে মাইনা উঠা, কিন্তু মাইনা উঠিবলৈ মন কৰা নাই। এতিয়া ভাবিলোঁ মাইনাৰ কাৰণে মই আৰু দুটামান কাপোৰ লওঁ, যিহেতু কমো হ'ব পাৰে। আৰু এইফালে হয়, তাই চিঞৰিবলৈ ধৰিছে। আৰু এয়া এইটো উঠিলা, এয়া মোৰ ছোৱালী। হাই আৰু এয়া পাহি আমাৰ লগতে থাকে, যিহেতু মোক খুব ভাল পায়, মাইনাকো ভাল পায়, সেইটো বাবে মাইনা আৰু মোৰ লগতে থাকে এনেকৈ। চ' এয়া উঠিব এতিয়া। চোৱা, আজি বাহঁতো আহিছে ঘৰত, বহুত মজা হ'ব, বহুত ভাল লাগিব। হাই গাইজ, এই যে মই যে কৈছিলোঁ মই ঘৰত আহি থাকোঁ বুলি, পেকিং। চ' আহি পালোঁ, এয়া মা বহি আছে, এয়া ভণ্টি। চ' এতিয়া আমি চাহ বনাই আছোঁ, চাহ খাম। কাইলৈ আহি পালোঁ, মোৰ ভিডিঅ' বনোৱা নহ'লে, চ' এতিয়া মই ভিডিঅ' বনাই আছোঁ। বাৰু এতিয়া মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিব লাগিব।
যিহেতু মই ঘৰ আহি পালোঁ পিছত বাকীবোৰ ভিডিঅ' কিছুমান ভিডিঅ' ইয়াৰ পৰা দেখি থাকিব চ' বাই বাই